হাই এভৰিৱান, অসমীয়া ৰান্ধনীশাল চেনেলটোলৈ পুনৰবাৰ আদৰণি জনাইছোঁ। আজি মই এটা ৰঙালাওৰ সৈতে ব্ৰইলাৰ মাংসৰ ৰেচিপি লৈ আহিছোঁ। খাবলৈ খুবেই ভাল লগা এটা টেষ্টি ৰেচিপি। আপোনালোকে যদি এইদৰে বনাই খোৱা নাই তেন্তে এবাৰ খাই চাবচোন। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মিডিয়াম সাইজৰ আলু দুটা কাটি লৈছোঁ। এয়া নহৰু লৈ লৈছোঁ সৰু সাইজৰ এটা, আৰু আদা দুডোখৰমান লৈছোঁ। কেঁচা জলকীয়া 3টামান লৈ লৈছোঁ, আৰু এয়া পিঁয়াজ দুটা, আৰু 2-3জন মানুহে খাব পৰাকৈ ৰঙালাও লৈ লৈছোঁ। এইখিনি মাংস 250 গ্ৰাম লৈছোঁ। আদা নহৰুখিনি খুন্দনাত খুন্দি ল'লোঁ, আৰু পিঁয়াজখিনি মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া কেৰাহীখন গৰম কৰি তাতে মিঠাতেল দি দিছোঁ। তেল গৰম হোৱাত মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত মই অকণমান সময় পিঁয়াজখিনি ভাজি ল'ম, অলপ ৰঙচুৱা হোৱালৈকে। অলপ সময় ভজা যোৱাৰ পাছত মই খুন্দি থোৱা আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো মই ইয়াতে দি দিম। অলপ সময়ৰ কাৰণে এই মছলাখিনি কম জুইতে ভাজি থাকিম, যাতে ভালকৈ ভজা গৈ তেলত মিলি যায়। হালধি আৰু নিমখ জোখমতে দি দিছোঁ। অলপ সময় ভাজি লোৱাৰ পাছত মাংসখিনি দি দিম। মাংসখিনি দিয়াৰ পাছত অলপ বেছিকৈ জুইটো দি 2-3 মিনিটমান অলপ সময় লৰাই লৰাই ভাজি থাকিম। তাৰ পাছত জুইটো কমাই ঢাকনখন দি থৈ দিম। এতিয়া মই ইয়াতে ধনিয়া সৰু চামুচেৰে 2 চামুচ আৰু জিৰা পাউডাৰ সৰু চামুচেৰে 2 চামুচ দি দিছোঁ। এইখিনি দিয়াৰ পাছত অকণমান সময় কম জুইতে লৰাই লৰাই ভাজি আকৌ ঢাকনখন লগাই দিম। পানী অলপমান দি আকৌ 2 মিনিটমান সময় ভাজি ল'ম। এনেকৈয়ে অলপ সময় মূৰে মূৰে ভাজি আকৌ ঢাকনখন লগাই থৈ দিম। 2 মিনিটমানৰ পাছত মই ঢাকনখন উঠাই আকৌ অলপ সময় লৰাই লৈছোঁ। ভালকৈ ভজা গৈছে আৰু তেলটো বিৰিঙি উঠিছে। এতিয়া মই ইয়াতে ৰঙালাও আৰু আলুখিনি দি দিছোঁ। এইখিনি দিয়াৰ পিছত অকণমান সময় লৰাই আকৌ ঢাকনখন লগাই থৈ দিম, ভালদৰে আলু আৰু ৰঙালাওখিনি সিজিবৰ বাবে। অলপ সময় মূৰে মূৰে ঢাকনখন উঠাই আকৌ লৰাই থাকিম, যাতে মাংসখিনি তলত লাগি নাযায়। এইখিনি ভালদৰে ভজা যোৱাৰ পাছত মই ইয়াতে কাটি থোৱা বিলাহী এটা দি দিছোঁ। বিলাহীখিনি দিয়াৰ পিছত মই এনেদৰে অলপ সময় লৰাই আকৌ ঢাকনখন লগাই দিম। বিলাহীখিনি দি অলপ সময় ভজা যোৱাৰ পাছত মই ইয়াতে গৰম মছলা অকণমান দি দিছোঁ, সৰু চামুচেৰে আধা চামুচমান। গৰম মছলাখিনি দিয়াৰ আগত মই পানী একাপ দি দিছিলোঁ, সেইটো দেখাবৰ নহ'ল, আপোনালোকে পানী একাপ দি ল'ব। গৰম মছলাখিনি দিয়াৰ পিছত মই অকণমান সময় লৰাই 5 মিনিটমান সময় কম জুইতে গেছৰ ওপৰত থৈ দিম। এয়া খাবৰ বাবে ৰেডি হৈ গৈছে। চব ধুনীয়াকৈ মাংসখিনি ভালদৰে ভজা গৈছে আৰু ৰঙালাওখিনিও গলি গ'ল। এয়া মই এখন প্লেটত আপোনালোকক ধুনীয়াকৈ উলিয়াই দেখুৱাই দিছোঁ। বন্ধুসকল, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিলে, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।